নমস্কাৰ কৃষক বন্ধুসকল, ছায়া লাইফষ্টাইললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা অন্য টপিক লৈ আপোনালোকৰ সন্মুখত আহিছোঁ। সেইটো হৈছে মানে ডিৱৰ্মিং বা পেলুৰ ঔষধ আমি কেনেকৈ খুৱাব লাগে, আৰু পেলুৰ ঔষধটো মানে গাহৰি ফাৰ্মত কিমান ইম্পৰ্টেণ্ট সেইটো আপোনালোকে জানেই চাগে। আৰু আপোনালোকে দেখা পাইছে মোৰ গাহৰিকেইটা কিমান ধুনীয়া এতিয়া বৰ্তমান গ্ৰ'থ হৈছে বা স্কিনৰ কালাৰটো দেখিছে। তো এইটো আপোনালোকে পেলুৰ ঔষধটো মানে আপোনালোকে সময়মতে খুৱাব লাগিব, তেতিয়াহে আপোনাৰ গাহৰিৰ গ্ৰ'থটো ভাল হ'ব বা সময়মতে আপোনালোকৰ গাহৰিৰ হিটত আহিব। তো আৰু বহুতখিনি সমস্যাৰ পৰা আপোনালোকে বাচি থাকিব পাৰিব। আৰু প্ৰথমতে আপুনি মানে পেলুৰ ঔষধটোৰ বিষয়ে কৈছোঁ মই। পেলুৰ ঔষধটো আমি সাধাৰণতে যদি আমি ঘৰুৱাভাৱে দানা দিওঁ তেতিয়াহ'লে আমি মাহে মাহে পেলুৰ ঔষধটো দিব লাগে। আৰু যদি আপোনালোকে 50% ঘৰুৱাভাৱে দিছে আৰু 50% কমাৰ্চিয়েল ফিড দিছে, তেতিয়া আপোনালোকে 2 মাহৰ মূৰে মূৰে পেলুৰ ঔষধ খুৱাব লাগে। আৰু যদি সম্পূৰ্ণ কমাৰ্চিয়েল ফিড আপোনালোকে ব্যৱহাৰ কৰিছে তেতিয়াহ'লে 3 মাহৰ মূৰে মূৰে আপোনালোকে পেলুৰ ঔষধটো খুৱাব লাগিব। আৰু তাৰে লগতে আপোনালোকে লিভাৰৰ ঔষধটো নেক্সট দিনৰ পৰা 7 দিনলৈকে ছেম যিমান পেলুৰ ঔষধ দিছে তো সিমানেই আপোনালোকে লিভাৰৰ ঔষধটো 7 দিনলৈকে খুৱাব লাগিব। তো প্ৰথমতে আপোনালোকে জানি লওক যে মানে পেলুৰ ঔষধটো যিকোনো গাহৰিকে আপুনি খুৱাব লাগিব। যেনে পাকৰ পোৱালি, গাখীৰ খাই থকা পোৱালি 21 দিনত আপোনালোকে পেলুৰ ঔষধ খুৱাব লাগিব। 21 দিনৰ পৰা আৰম্ভ কৰি আপুনি সেই ৰোটেশ্যনটো সময়মতে মেনেজ কৰি গ'লেই হ'ল। আৰু প্ৰথমতে আপোনালোকে পেলুৰ ঔষধ হ'লে কি কি লক্ষণ দেখা দিয়ে সেইটো জানি লওক। মানে আপোনালোকৰ চকুত মানে ক'লা দাগ হ'ব, চকুৰ তলেদি মানে ক'লা দাগ হ'ব, আৰু নোমবিলাক মানে দীঘল দীঘল হ'ব, আৰু গাহৰিটো মানে গ্ৰ'থটো ভাল নহ'ব, পেটটো মানে পেটুৱা হৈ যাব। তো এনেকুৱা দেখিলে গম পাব যে আপোনালোকৰ গাহৰিজনীৰ পেলু হৈছে। তো আপোনালোকে সময়মতে পেলুৰ ঔষধটো খুৱাই দিব, আৰু সম পৰিমাণৰ আপোনাৰ পেলুৰ ঔষধটো ব্যৱহাৰ কৰিব। এতিয়া মই বৰ্তমান মোৰ গাহৰিকেইটা আজি পেলুৰ ঔষধ খুৱাম, আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব। আৰু প্ৰেগনেণ্ট গাহৰিৰ ক্ষেত্ৰত পেলুৰ ঔষধ ব্যৱহাৰ কৰিব পাৰি। আৰু ছাৰ্ভিচ দিয়া 90 দিনৰ দিনাত আপুনি পেলুৰ ঔষধ খুৱাব লাগে, খুৱাব পাৰে। আৰু এইটো ফেনবেণ্ডাজল বুলি এটা প্ৰেগনেঞ্চি ছেফ পেলুৰ ঔষধ আছে, সেইটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। তথাপিও আপোনালোকে ভাল অভিজ্ঞ ফাৰ্মাৰৰ পৰামৰ্শ মতে এইটো কামটো কৰিব, বা ফাৰ্মাচিষ্ট তাৰ উপদেশ লৈহে আপুনি গাভিনী গাহৰিক পেলুৰ ঔষধ দিব। আৰু বাকী গাহৰিৰ ক্ষেত্ৰত আপুনি এলবমাৰ বা এলবেণ্ডাজল এইটো কোম্পানীৰ ব্যৱহাৰ কৰিব পাৰে। আৰু গাখীৰ খাই থকা পোৱালিৰ ক্ষেত্ৰত আপুনি প্ৰিপ্ৰাজিন এইটো পেলুৰ ঔষধ ব্যৱহাৰ কৰিব পাৰে। আৰু পাৰিলে আপুনি লিকুইড ফৰ্মতে ব্যৱহাৰ কৰিব। মোৰো দেখিছে এইটো এলবেণ্ডাজল মানে কম্পজিশ্যনৰ এলবমাৰ কোম্পানী হয়, তো এইটো মই ব্যৱহাৰ কৰি আছোঁ। এতিয়া মই 6টা গাহৰিক মানে পেলুৰ ঔষধ খুৱাম। মোৰ এনেই এভাৰেজ 60 ৱেটমান আছে গাহৰি, আৰু মই 14 ml দিম গোটেইকেইটাকে। 14 ml দিলে 84 ml হয়। মই 30 ml আৰু 30 ml দুয়োটা মিলাই 90 ml কৰি দিম আৰু টোটেল গোটেইখিনিকে। তো আপোনালোকে যেতিয়া গ্ৰুপত গাহৰি থাকে তেতিয়া অলপমান বেছিকৈ দিব, তেতিয়া সিহঁতে গোটেইখিনি পেলুৰ ঔষধ মিলাই ল'ব। আৰু এইটো মই লিভাৰৰ ঔষধ মানে লিভ 52 প্ৰটেক্ট এইটো ব্যৱহাৰ কৰি আছোঁ বৰ্তমান। এইটো মানে 7 দিনলৈকে মই 14 ml এটা গাহৰিৰ নামত মানে 14 ml 7 দিনলৈকে দিব লাগিব। আৰু বাকী গাহৰিকেইটাৰ কাৰণে মই গ্ৰ'ৱাৰ ফিড ব্যৱহাৰ কৰি আছোঁ বৰ্তমান। আৰু গ্ৰ'ৱাৰ ফিড মানে অলপ 2 মগমান ল'ম 6টা গাহৰিৰ কাৰণে। আৰু 2 মগৰ লগত মানে পেলুৰ ঔষধখিনি ভালকৈ মিক্স কৰি গোটেইখিনি মানে দানাত যাতে মিক্স হৈ যায়, সেনেকৈ মিক্স কৰি আপোনালোকে অলপমান দানাৰ লগত মানে পেলুৰ ঔষধটো দি দিব। আৰু পেলুৰ ঔষধ খোৱাৰ মানে নিয়মটো এনেকুৱা হৈছে, ৰাতিপুৱা আপোনালোকে খালী পেটত পেলুৰ ঔষধটো দিব, আৰু দিনটো আপোনালোকে একো নিদিব, পাৰিলে পানী দি থাকিব পাৰে। আৰু আবেলিলৈকে আপোনালোকে দানা আগতে যিমান দিছিল তাৰে মানে 50% দানা আপোনালোকে দিব পাৰে। আৰু গোটেই দিনটো আপোনালোকে লঘোণে ৰাখিব, তেতিয়াহে মানে পেলুৰ ঔষধটো আপোনাৰ
গাহৰিজনীৰ গাত লাগিব বা কাম কৰিব। আৰু তাৰপিছত আপুনি নেক্সট দিনাৰ পৰা মানে লিভাৰৰ ঔষধটো মানে 7 দিনলৈকে দিব। আৰু এইখিনি আপোনালোকে সময়মতে কৰি থাকিব, কাৰণ এইখিনিয়ে গাহৰি ফাৰ্মত মানে এই বিজ্ঞানসন্মতভাৱে গাহৰি পালন কৰা বুলি যে কয়, এইটো এটা মানে মেইন কাম হয়। পেলুৰ ঔষধ আপোনালোকে সময়মতে যেতিয়া খুৱাব, তেতিয়াহে গাহৰিটো মানে বেমাৰ আজাৰৰ পৰা হাত সাৰিব আৰু গ্ৰ'থটো সময়মতে আপোনালোকে যিমান ৱেট আহিব লাগে সিমান আহিব। আৰু আপোনালোকে যদি দানা ভাল খুৱাইছে, তেতিয়া আপোনালোকে সময়মতে আপোনাৰ গাহৰিটোৰ মানে হিটত আহিব বা যিখিনি মানে দৰকাৰ মানে গাহৰিটোৰ সেইখিনি মানে সম্পূৰ্ণকৈ পাব। আৰু আপোনালোকে দেখিছে এইখিনি ভালকৈ এতিয়া মিক্স কৰা হ'ল। এতিয়া বৰ্তমান মই গাহৰিকেইজনীক পেলুৰ ঔষধটো দিম, মানে দানাখিনি দিম। আৰু তো আপোনালোকে এইটো মনত ৰাখিব, সময়মতে যাতে পেলুৰ ঔষধ আপোনালোকে খুৱায়, তাৰ কাৰণে মই বাৰে বাৰে কৈ আছোঁ। আৰু বাকী আপোনালোকৰ ভিডিঅ'বিলাক চাই কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু মই এতিয়া পাঠাটোক মানে পেলুৰ ঔষধ দিম, মানে দানাটো দিম। আৰু পাঠাটো এক্সট্ৰাকৈ ৰখা হৈছে, কাৰণ পাঠাটো একেলগে ৰাখিব নোৱাৰে। পাঠাটো পাৰিলে সদায় এক্সট্ৰাকৈ ৰাখিব লাগে। আৰু আগৰ ভিডিঅ'বিলাকো আপোনালোকে বহুতখিনি সঁহাৰি দিছে, তাৰ কাৰণে ধন্যবাদ দিছোঁ। আৰু মোৰো পৰিয়ালটো লাহে লাহে ডাঙৰ হৈ গৈ আছে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। আৰু আগলৈ আপোনালোকে বহুত মানে ভিডিঅ' পাই থাকিব। আৰু এতিয়া দেখিছে আপোনালোকে এইখিনি সিহঁতক মানে ইয়াতে 5টা আছে, ইয়াতে গোটেইকেইটাক মানে একেলগে দিম। এনেকৈ গ্ৰুপত দিলে আপোনালোকে 10 ml মান বেছিকৈ দিব লাগে, কাৰণ মানে হিচাপতকৈ 10 ml মান বেছিকৈ দিলে তেতিয়া মানে সিহঁতে সমপৰিমাণে মানে মিলাই ল'ব। আৰু তো এনেকৈ থাকিলে বেছিকৈ দিব লাগে অলপ। আৰু বাকী আপুনি দিনটো পানী দি থাকিব, আৰু গধূলিলৈকে মানে আবেলিলৈকে আপুনি 50% দানা দিব। তেতিয়া মানে আপোনালোকে দেখিব যে পেলু ভিতৰত মানে মৰি যাব। আৰু বাকী শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।